আপোনালোকৰ মনত আছেনে নাজানো, কিন্তু মোৰ প্ৰত্যেকটো কথা প্ৰত্যেকটো ইণ্টাৰভিউতে কোৱা মনত আছে, যে প্ৰতিখন ষ্টেজতে কোৱা মনত আছে জুবিন দাই, যে যদি তুমি সত্যত থাকা তেনেহ'লে কাৰোৰে ভয় নাখাবা, নিজৰ পথত থাকি নিজৰ অধিকাৰ ওপৰত থাকি ন্যায়ৰ বিৰুদ্ধে মাত মাতি যাবা। আৰু সেইবাবে মই আজি এনেকৈ ভিডিঅ' বনাই আছোঁ। আৰু বহুতে মাত মাতি আছিলে, কিন্তু এতিয়াৰ পৰা লগত এই 4-5 দিনৰ পিছত লগত ষ্টপ হৈছে। কিয়? অসম আৰক্ষীৰ কাৰণে। যদি আমাৰ এই সাধাৰণ মানুহে যদি সেই ন্যায়ৰ বিৰুদ্ধে মাত মাতিব যায়, তেনেহ'লে অসম আৰক্ষীক এটা লক্ষণীয় বিষয় কৰি দিছে যে তেওঁলোকে লাঠিচালনা কৰক, তেওঁলোকে মাৰক পাব্লিকক যদি ন্যায়ৰ বিৰুদ্ধে মাত মাতিব যায়। কিন্তু আমি তেনেকুৱা নহয়, আপোনালোকো তেনেকুৱা নহয়, মোৰ বিশ্বাস, কিয়নো আপোনালোকে মোৰ ভিডিঅ' চায়। যদি আপোনালোকৰ ওপৰত যদি কোনো অত্যাচাৰ হৈছে, কোনো যদি অন্যায়ৰ বিৰুদ্ধে মাত মাতিছে, তেনেহ'লে আপুনি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিবই। আপোনাৰ গাত যদি দুখ নাই, আপুনি যদি সত্যপথত যায়, তেনেহ'লে অসত্যপথত যদি 20 জনো পিছত আছে, তেনেহ'লে সিহঁতক মাৰিবলৈ আপোনাৰ তাত ক্ষমতা থাকিব লাগিব। যদি মোৰ কথা আপোনালোক যদি একমত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।